হেল্ল' ফ্ৰেণ্ডছ, আজি মই কি বনাম জানে? আজি মই বনাম বৰালি মাছৰ এটা টেষ্টি ৰেচিপি আৰু লগতে এটা চাটনি। প্ৰথমতে মই বগা সৰিয়হখিনি তিয়াই লৈছোঁ। তাৰপাছতে চাটনিখিনিৰ কাৰণে মই মচন্দৰী, পদিনা, সৰু মানিমুনি, নৰসিংহ আৰু এইখিনি পোৱা আমলখি বুলি কয়, কিছুমানে পামলখি বুলি কয়। এয়া পামলখি আৰু জলকীয়া, লগতে আদা নহৰু জোখমতে, আৰু এয়া মান ধনিয়াও আছে দেই। ইয়াতে চবখিনি মিক্স কৰি পেলাই এনেকৈ খাই চাবচোন। এনেকুৱা চাটনিটো খাই বহুত টেষ্ট লাগে। আমি এনেইতো পামলখি এনেকেই খাওঁ ন। এয়া চাওক, চাটনিটো হৈ গ'ল। আৰু এইফালে মই মাছ বনাইছোঁ চাওক। প্ৰথমতে এই মাছখিনি ধুনীয়াকৈ নেমু দি পেলাই নেমুৰ ৰস অলপ দিছোঁ, আৰু তাতে মই নিমখ হালধি জোখমতে দি পেলাই অলপ সময়ৰ কাৰণে মেৰিনেট কৰি ৰাখি থৈ দিম। আৰু আনফালে মই বিলাহী, মান ধনিয়া, আদা নহৰু আৰু দুটা জলকীয়া, লগতে দুটা পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু এয়া চাওক, বগা সৰিয়হখিনি খুব ধুনীয়াকৈ ভিজি গ'ল। আৰু এতিয়া এইখিনি মই চেকনি এখনৰ সহায়ত গোটেইখিনি উঠাই লৈছোঁ। উঠাই লৈ পেলাই এতিয়া ইয়াতে আটাইখিনি পেষ্ট বনাই ল'ম। যিখিনি সামগ্ৰী মই ইয়াতে ব্যৱহাৰ কৰিছোঁ, সেয়া প্ৰথমতে ভাবিছিলোঁ পিঁয়াজটো নিদিওঁ, তাৰপাছত ভাবিলোঁ নাই, পিঁয়াজ আৰু জলকীয়া একেলগতে দি দিওঁ। তাৰপাছত এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। আৰু এইফালে কেৰাহী এখন মই গৰম হ'বলৈ দি ইয়াতে মই মিঠাতেল দি লৈছোঁ। আৰু এতিয়া তেলটো গৰম হৈ গৈছে, তাতে মই এপিচ এপিচকৈ মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বহুত বেছিকৈ কাঢ়াকৈ ফ্ৰাই কৰিব নালাগে, কিয়নো মই তৰকাৰী বনাম, আৰু আজি বনাম মই মানে জ্বলা দিয়া তৰকাৰী বনাম। সেইকাৰণে ইয়াতো মাছটো হৈ গ'ল। আৰু মাছ ফ্ৰাই কৰা কেৰাহীখনতে মই কেইটামান ক'লা জিৰা দিছোঁ, আৰু ইয়াতে মই পেষ্টটো দি দিছোঁ, যিটো মই মেৰিনেট কৰি লৈছিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে লৰাই লৈ পেলাই ইয়াতে জোখমতে হালধি আৰু নিমখ দিছোঁ। আৰু মই দিছোঁ ইয়াতে জিৰা পাউডাৰ অকণমান দিছোঁ, আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। হয়তো কিছুমানে ভাবিব মাছতনো ইয়াত দিয়ে নে, কিন্তু মই এনেকৈ আজি মছলা দিয়া মাছ বনাইছোঁ যিহেতু। আৰু এয়া চাওক, ধুনীয়াকৈ ইটোৰ পৰা সিটো মানে গাত এৰাইছে, আৰু তেলো ওলাইছে অকণমান। তাৰপিছতে ইয়াতে মই এতিয়া যিখিনি পেষ্ট বনাইছোঁ সেইটো বাতিতে পানীটো দি পেলাই তাত দি দিছোঁ, আৰু এয়া ধুনীয়াকৈ উতল আহি গৈছে। আৰু এতিয়া ইয়াতে মই মাছ কেইপিচ দি দিছোঁ, আৰু এয়া আকৌ ঢাকন এখন লগাই দিছোঁ। তাৰপাছত এতিয়া মই এয়া চাওক, বকবকটো উতলি আছে, আৰু ইয়াতে মই মান ধনিয়া কেইডাল টুকুৰা টুকুৰকৈ ছিঙি লৈছোঁ, ছিঙি লৈ দি দিছোঁ। আৰু আজি মোৰ এইটো ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব দেই, বহুত ভাল লাগে এনেকৈ খাই পেলাই। এয়া চাওক, চাটনি আৰু এটা বিট জলকীয়াও লৈছোঁ, এটুকুৰা ছিঙি খাম। আৰু এয়া আজি মোৰ থালিখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগে প্লিজ লাইক কমেণ্ট কৰিব। আজিলৈ আহিলোঁ, বাই বাই।